হেল্ল' এভৰিৱান, মোৰ উইণ্টাৰ ভেজিটেবলৰ শেষৰ হাৰ্ভেষ্টিঙৰ ভিডিঅ'টো আচলতে মই অসুস্থতাৰ কাৰণে দিব পৰা নাছিলোঁ। সেইটো এতিয়া আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। লগতে মোৰ কি অসুখ হৈছিলনো তাকে আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ। মোৰ আচলতে হাৰ্পিছ হৈছিল। হাৰ্পিছ মানে হ'ল যিসকলৰ সৰুতে চিকেন ফক্স ওলায় সেইসকলৰ মানে 50 বছৰৰ পিছত হাৰ্পিছ হ'ব পাৰে। সাধাৰণতে মানে বডিৰ এটা পাৰ্টত তীব্ৰ বিষ অনুভৱ হয়। মোৰ 15 দিনমানৰ আগৰ পৰা পিঠিখন তামাম বিষ হৈছিল, এটা ছাইডে বিষ হৈছিলে। তাৰপিছতে 15 দিনমানৰ পিছত দেখিছিলোঁ পিঠিফালে এটা সৰু গুটি নিচিনা ওলাইছিল, আগফালেও এটা গুটি নিচিনা ওলাইছিল। সেই গুটিকেইটা তামাম বিষ হৈছিল, অলপ ৰেচেছ নিচিনা হয়, খজুৱতি পুৰণি হয়, যেনেকৈ আই ওলালে হয় তেনেকুৱা হয়। সাধাৰণতে মানে মোৰ কম হৈছিল কাৰণে যিসকলৰ বেছি হয় পানী জোলা বান্ধা নিচিনা হৈ যায়, আই ওলোৱা নিচিনা। তাৰপিছত আচলতে মই সেই বিষয়ে গমেই পোৱা নাছিলোঁ। মোৰ ভাগিনজনীয়েহে ক'লে যে তোমাৰ আচলতে হাৰ্পিছ হৈছে নেকি, তুমি এবাৰ ডক্টৰৰ ওচৰত দেখুৱাই আহা। মই সেইদিনাখনে ৰাতিয়ে ততাতৈয়াকৈ ডক্টৰৰ ওচৰলৈ গ'লোঁ আৰু ডক্টৰে চাই পেলাই মানে হাৰ্পিছ বুলি ক'লে। তাৰপিছত মোক এণ্টিভাইৰাছ ঔষধ দিলে। হাৰ্পিছটো সাধাৰণতে যেনেকৈ আই ওলালে বিয়পে তেনেকৈ বিয়পিব পাৰে। মোৰ পৰা ধৰক ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে তাহাঁতৰ হাৰ্পিছ নহয়, তেওঁলোকৰ মানে চিকেন ফক্স হ'ব পাৰে। যিসকলৰ চিকেন ফক্স হোৱা নাই তেখেতসকলৰ চিকেন ফক্স হ'ব পাৰে, আৰু যিসকলৰ চিকেন ফক্স আগতে হৈছে তেখেতসকলৰ মানে হাৰ্পিছ হ'ব পাৰে 50 বছৰৰ পিছত। কিন্তু মানে এইটো তীব্ৰ বিষ হয় আৰু মানে সাধাৰণতে আমাৰ মানুহে নাজানে আচলতে। যদি বডিৰ এটা পাৰ্টত তেনেকুৱা কিবা ওলাই পেলাই বিষ হয় তেতিয়াহ'লে ডাঙৰ মানুহ হ'লে মানে আই ওলাইছে বুলি ৰৈ থাকিব নালাগে, সোনকালে ডক্টৰৰ ওচৰলৈ যাব লাগে। বেছি হ'লে বিষটো আৰু তীব্ৰ হৈ যায়গৈ। আচলতে সৰুতে যেতিয়া চিকেন ফক্স ওলায় তেতিয়া তাৰ জামটো কোনোবা এডাল নাৰ্ভত মানে ৰৈ যায়। যেতিয়া ভাইৰাছটোৱে আক্ৰমণ কৰে তেতিয়া সেই নাৰ্ভডাল জলৈকে যায়, তেতিয়া সেই মানে জেগাখিনি তীব্ৰ বিষ হয় আৰু নাৰ্ভডাল মানে ডিষ্টাৰ্ব হৈ যায়। সেইকাৰণে প্ৰথম অৱস্থাত মই বিষ হোৱাৰ কাৰণে হট ৱাটাৰ বেগ লৈছিলোঁ, তেতিয়া আৰু বিষটো মোৰ বেছিহে হৈ গৈছিল। আচলতে হাৰ্পিছ হ'লে মানে আইচ সেক ল'ব লাগে, ঠাণ্ডাৰ সেক ল'ব লাগে, তেতিয়া অকণমান বিষটো কমি যায় আৰু। তাৰপিছত যেতিয়া বিষটো মই ভাল পোৱা নাই তেতিয়া মই আকৌ ডক্টৰৰ ওচৰলৈ গ'লোঁ। ডক্টৰে মোৰ ঔষধৰ পাৱাৰবিলাক বঢ়াই দিলে আৰু পেইন কিলাৰ খোৱাৰ পিছত অকণ বিষটো ভাল হৈছে, কিন্তু এইটো বিষ বহুত দিনলৈকে থাকে। সেইকাৰণে জানিব লাগে যে বডিৰ এটা পাৰ্টত মানে মূৰৰ পৰা কঁকাললৈকে, কঁকালৰ তলত নহয় সাধাৰণতে, যদি এনেকুৱা ফুঁহা উঠি জ্বলনি পুৰণি বিষ হয় তেতিয়াহ'লে ডক্টৰৰ ওচৰলৈ ততাতৈয়াকৈ যাব লাগে। কাৰণ আই ওলাইছে বুলি ৰৈ থাকিব নালাগে। আই ওলালে বডিৰ সমস্ত পাৰ্টতে ওলোৱা যায়, কিন্তু হাৰ্পিছ সাধাৰণতে বডিৰ এটা অংশতহে ওলায়, বডি ইটো পাৰ্টত নোলায়। মই আচলতে নিজে কষ্ট পালোঁ কাৰণে সজাগতাৰ কাৰণে ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। প্ৰথমতে আচলতে ডক্টৰৰ ওচৰলৈ যাব লাগে, নহ'লে পিছলৈ গৈ কাপোৰ গাত লাগিলেও তীব্ৰ বিষ অনুভৱ হয়।